আমি এতিয়া ওদালগুৰি ভিতৰত আহি আছোঁ। ওদালগুৰি ভিতৰত মানে ওদালগুৰি টাউনত আছোঁ বৰ্তমান। লকডাউনৰ টাইমতে এতিয়া মানে কি আৰু মৰ্ণিং টাইমত যিহেতু 1 বজালৈ লকডাউন খোলা আছে, তো তাৰে কিছুমান মুহূৰ্তত আমি মানে কি আহোঁতে ভিডিঅ'টো কৰিলোঁ। এয়া হৈছে ওদালগুৰি টাউন, যিখিনিত পাৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিছোঁ। ওদালগুৰি টাউনখন ডাঙৰেই হয় বহুত, ওদালগুৰি এলেকাটো, গতিকে আহিও ভাল লাগে ইয়াত। আমি ভাবিছোঁ কোৰ্টৰ ফালে যাম, তাত এজন মানে কি লোক থাকে, বন্ধু এজন থাকে, তো কোৰ্টৰ ওচৰলৈ আমি গৈ আছোঁ। এতিয়া টাউনতে আছোঁ, টাউনৰ পৰা এনেকৈ গৈ আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো, যদি স্কিপ নকৰাকৈ চাই তেতিয়াহ'লে কিছুমান ভাল ভাল বস্তু দেখিবলৈ পাব আপোনালোকে। গতিকে ভিডিঅ'টো পাৰিলে স্কিপ নকৰাকৈ চাব আৰামছে ধুনীয়াকৈ। তো বলক দোস্ত, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে আৰম্ভটো কেতিয়াবাতে হৈ গৈছে, মানে এতিয়া মাজত কৈ দিলোঁ আৰু। এতিয়া আমি গৈ আছোঁ। এয়া মৰ্ণিং টাইমত একচুৱেলি সিমান বেয়া নালাগে, যেতিয়ালৈ হাফ লকডাউন চলি আছে। নাজানো আৰু তাৰপিছত কি হয়। শুনিছোঁ যে 1 বজাৰ পৰা 2 বজাৰ পৰা কাৰ্ফিউ দিছে, গতিকে দিনত ঘূৰাটো অলপ অসুবিধাই হৈছে। বাইকতো 2জনকৈ যাব মানা কৰিছে আজিকালি। তো মানি চলিলে নিজৰে ভাল আমাৰ সকলোৰে, যিহেতু কৰোণাই মানুহক বহুতখিনি প্ৰব্লেমত পেলাইছে। গতিকে যিমানবোৰ মানুহ ধৰ অহা যোৱা দেখিছোঁ, চব মাস্ক পৰিধানেই কৰিছে সকলোৱে। এয়া হৈছে আমি বৰ্তমান এতিয়া ওদালগুৰি কোৰ্ট পালোঁ। এইখন হৈছে কোৰ্টৰ গেট। কোৰ্টখন বহুত ডাঙৰে হয়, কোৰ্টটো ওদালগুৰিৰ। তো এইটো ওদালগুৰি কোৰ্ট, এয়া এইটো মেইন গেটটো। তো বেকগ্ৰাউণ্ডটো বহুত ধুনীয়া লাগে, খুব পৰিষ্কাৰ কিন্তু বেকগ্ৰাউণ্ডটো। তো এইখন ইয়াতে এখন মঞ্চ আছে, ফিল্ড আছে ইয়াত, মানে কিবা আৰু মিটিং চিটিং হ'লে, কোনোবা ডাঙৰ মানুহ চানুহ আহিলে কিবা কিবি প্ৰগ্ৰেম চলে মানে মঞ্চত। তো আমি এতিয়া কোৰ্টৰ ফালে গৈ আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। এইখনেই হৈছে ওদালগুৰি কোৰ্ট। আমি মানে কি আৰু ইমান ভিতৰত যোৱা নাই, যিহেতু বহুত মানে কি আৰু ধৰ কৰোণা টাইমত যোৱাটো এনেকৈ ভালো নহয় ন, ক'ৰ কি কথা বতৰাটো এনেকৈ আহি আছোঁ। ইয়াতে বন্ধুজনে অলপ আগতে থাকে ইয়াতে। কাৰণ হৈছে পুলিচ থানাই বাৰু, কোৰ্টৰ ওচৰতে থানা আছে। তো বলক দোস্ত, এতিয়া আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ। আমি ইয়াতে অলপ ৰখিম এতিয়া। বন্ধুজনে এইটো গেটতে থাকে, ইয়াতে এইটো। তো ইয়াত আমি যাম, বন্ধুজনক লগ ধৰিম। কি কৰিছে বহুত দিন লগ পোৱা নাই। এয়া আৰু আহি থাকোঁতে কিছুমান ভিডিঅ' কৰিছিলোঁ। তো এয়া ওদালগুৰিৰ দৃশ্য। তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে জনাব। ভাল লাগিলে কমেণ্ট কৰি, আৰু লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবো কৰিব চেনেলটো।